আৰু মই গৈ আছো এতিয়া দৰঙৰ ধুনীয়া এঠাইলৈকে আৰু আপোনালোকে দেখা পাব তাত তেওঁলোকে ধুনীয়া বস্তু এটা বনাইছে ভোগালী বিহু উপলক্ষে আৰু তাত আপোনালোকৰ মৰমৰ আৰু মোৰো বহুত মৰমৰ ইউটিউবাৰ এজন আহি আছে বলক একেলগে চাই আহোঁ আৰু মই আহিছিলোঁ দীপজ্যোতিৰ ঘৰলৈ এতিয়া দীপজ্যোতিৰ ঘৰ পালোহি আৰু দীপজ্যোতিৰ গাঁৱৰ বাসীয়ে ধুনীয়াকৈ এখন বাছ তৈয়াৰ কৰিছে বিহু উপলক্ষে ভোগালী বিহু উপলক্ষে আৰু এতিয়া আমি বাছখন চাওঁ বলক আৰু এইটো দীপজ্যোতি ডেকা আৰু এইটো দীপজ্যোতি নমস্কাৰ এই ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু ভাইটিহঁত আহিছে আজি ভাইটিহঁত এনেই অহা নাই সিহঁতে বোলে বাছখন ক'ৰবাত ভাড়া কৰিব যাব সেইকাৰণে মোক এগ্ৰিমেণ্ট কৰিব আহিছে বাছখন ক'ৰবাত লাগে পিকনিকত নে ক'ত নিয়ে পিকনিকলৈ যাম বাছখন ধুনীয়াকৈ দেখাব আমাৰ ভাইটিয়ে কেনেকুৱাকৈ বনাইছে ক'ত কি হৈছে সুন্দৰকৈ দেখাব চাই থাকিব ধুনীয়া 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 এটা পৰিৱেশ ভাল লাগিছে আহি কেনে ইয়াতে আৰু আমাৰ মোৰ মৰমৰ ডিম্পুদা এইমাত্ৰ আহি কেনে পাইছে ডিম্পুদাক লগ কৰি লওঁ এবাৰ এইটো আমাৰ ভাস্কৰ নতুন চেনেল খুলিছে কি নাম আছিলে জয়প্ৰকাশ ব্লগছ তো আপোনালোকে চাব ভাল ভাল ভিডিঅ' পাব গাঁৱৰ ভিডিঅ'বিলাক ধুনীয়া ধুনীয়া পাব দৰঙৰে হয় মই আৰু ডিম্পুদা আজি আহিছে দৰঙলৈকে দৰঙৰ ফালে এই আমাৰ বাছখন চাবৰ কাৰণে আল্টা বাছ নলবাৰীৰ পৰা তো আপোনালোকে সেই কৰক আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু ইয়াত ডিম্পুদাই বাছ চলাই আছে আৰু ডিম্পু আহিছে কি কৰিব আহিছে বাছখন ক'ৰবাত বোলে পিকনিকত যাব সেইকাৰণে মই এগ্ৰিমেণ্ট দিব আহিছে একেলগে যাওঁতে বাংলাদেশক লৈ পেলাই আৰু এইটো মোৰ ফাৰ্ষ্ট ভিডিঅ' হয় ডিম্পুদাৰ লগত আৰু ডিম্পুদাও আজি আহিছিলে দৰঙত ভেলাঘৰটো চাবৰ কাৰণে বাছখন চাবৰ কাৰণে ভোগালী বিহু উপলক্ষে আৰু এইটো মোৰ ফাৰ্ষ্ট ভিডিঅ' হয় ফাৰ্ষ্ট ব্লগ হয় আপোনালোকে মৰম আশীৰ্বাদ দিব তেতিয়া আৰু ভাল ভাল ভিডিঅ' বনাই যাব পাৰিম আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব কেনেকুৱা হৈছে জনাব আৰু মোৰ ভিডিঅ'টো ইয়াৰ পৰাই সামৰিলোঁ